আগৰ ভিডিঅ'বোৰ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত পাই যাবা আৰু নতুন ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজি আমি ক্লাছ 7ৰ গণিতৰ অধ্যায় 3 তথ্যৰ ব্যৱহাৰ বিষয়ে আলোচনা কৰিম। আজি আমি অনুশীলনী 3.1ৰ বাকি থকা 6 নম্বৰৰ পৰা প্ৰশ্নসমূহ সমাধান কৰিম। প্ৰশ্ন দিয়া আছে 7জন ল'ৰাৰ ওজন ক্ৰমে 36, 32, 30, 28, 32, 33, 26 কিলোগ্ৰাম। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে ল'ৰাকেইজনৰ ওজনৰ গড় নিৰ্ণয় কৰা। প্ৰথমটো গড় উলিয়াব আছে। 2 নম্বৰটো দিয়া আছে 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমানজন ল'ৰা আছে আৰু 3 নম্বৰটো সুধিছে যে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা ওপৰৰ তালিকাত আছে নে নাই। গতিকে আমি একফালৰ পৰা সমস্যাবোৰ সমাধান কৰি যাম। 1 নম্বৰ সমস্যাটো সমাধান আমি ডাইৰেক্ট কৰিম। নিৰ্ণয় গড়। ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকে গড় কেনেকৈ ওলাব লাগে পাইছা। প্ৰথমতে আমি কি কৰিম, যিবিলাক মান দিয়া আছে গোটেইবোৰৰ সমষ্টি উলিয়াই কিমানটা মান আছে সেইটোৰ আমি হৰণ কৰি দিম। গতিকে ইয়াতে দিয়া আছে ল'ৰাকেইজনৰ ওজন। তেওঁ ল'ৰাকেইজনৰ ওজনত কেইজন ল'ৰা আছে সেইটোৰ আমি হৰণ কৰি দিব লাগিব। গতিকে ল'ৰাকেইজনৰ ওজন আমি ওপৰত লিখি লওঁ। ল'ৰাকেইজনৰ ওজন আৰু তলত হ'ব আমাৰ মুঠ ল'ৰাৰ সংখ্যা। গতিকে ইয়াতে ল'ৰাকেইজনৰ ওজনৰ সমষ্টি বুলি লিখা, কাৰণ আমি সমষ্টি ওলাব লাগিব। ল'ৰাকেইজনৰ ওজন আছে, এফালৰ পৰা লিখি যাওঁ 36 প্লাছ 32 প্লাছ 30 প্লাছ 28 প্লাছ 32 প্লাছ 33 প্লাছ 26 আৰু মুঠ ল'ৰা আছে 7জন। তোমালোকে যদি ওপৰৰ গোটেইকেইটা মান যোগ কৰা তেতিয়াহ'লে পাবা 217 আৰু তলত আছে 7। গতিকে 7ৰে 21ত 3 বাৰ আৰু 7ৰে 7ত 1 বাৰ। গতিকে আমাৰ মান হ'ব 31। 7ৰে 21ত 3 বাৰ, 7ৰে 7ত 1 বাৰ, 31। গতিকে আমি লিখোঁ এতেকে ল'ৰা কেইজনৰ ওজনৰ গড় 31 কিলোগ্ৰাম। এইটো হ'ব আমাৰ এনচাৰ। 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্ন দুটা সমাধান কৰাৰ কাৰণে আমি মানবোৰ ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাই ল'ব পাৰোঁ, তেতিয়া আমাৰ সহজ হ'ব। আৰু ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাই নোলোৱাকৈও আমি ডাইৰেক্ট কুৱেশ্যন এনচাৰ কৰিব পাৰিম। কিন্তু ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজাই ল'লে কি হয়, আমাৰ ভুল হোৱাৰ চান্সটো কম থাকে। গতিকে আমি লিখোঁ মানবোৰ ঊৰ্ধ্বক্ৰমত সজাই আমি পাওঁ। ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ। গতিকে ইয়াতে আমাৰ আটাইতকৈ সৰু আছে 26, তাৰপিছত আছে 28, তাৰপিছত আছে 30, 32 আছে দুটা, 32, 33 আৰু 36। গতিকে আমাৰ প্ৰশ্নত দিয়া আছিল যে 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমানজন ল'ৰা আছে। গতিকে তোমালোকে এবাৰতে চাই গম পাবা। যিহেতু 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ মান আমি 4টা পাইছোঁ, গতিকে আমি লিখিম এতেকে 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ
গৰাকী ল'ৰা আছে। তাৰপিছত 3 নম্বৰটো দিয়া আছে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা ওপৰৰ তালিকাত আছেনে? গতিকে তোমালোকে চোৱা, ইয়াতে যিহেতু ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে, ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট এনচাৰ পাই যাবা। আটাইতকৈ সৰু মানটো হ'ল 26। গতিকে 26 যিমানবোৰ ল'ৰা আছে চব 26 কিলোগ্ৰাম বা তাতকৈ বেছি। যেহেতু 26তকৈ তলত নাই, গতিকে 25 কিলোগ্ৰামতকৈ তলত থকা ল'ৰাৰ প্ৰশ্নই নাহে। গতিকে আমাৰ উত্তৰটো হ'ব 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা নাই। গতিকে আমাৰ এনচাৰটো এইখিনিতে শেষ হ'ব, কাৰণ যিহেতু নায়েই, গতিকে কিমানজন আছে তাৰো প্ৰশ্ন নাহে। গতিকে এইটো হ'ব আমাৰ এনচাৰ। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে মীৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা 5টা মাহত 500 টকা, 600 টকা, 600 টকা, 700 টকা আৰু 500 টকাকৈ সঞ্চয় কৰিলে তেওঁৰ প্ৰতি মাহত গড় সঞ্চয় কিমান? এইটো একে নিচিনাই হ'ব। ডাইৰেক্ট আমি সঞ্চয় কৰা টকাৰ সমষ্টিটো আমি ওপৰত লিখিম। এতেকে গড় প্ৰতি মাহত সঞ্চয় কৰা টকাৰ সমষ্টি আৰু তলত হ'ব মাহৰ সংখ্যা। গতিকে প্ৰথম মাহত কিমান টকা জমা কৰিলে? 500 টকা। তাৰপিছত 600, আকৌ 600 যোগ 700, আকৌ 500। আৰু আমাৰ মাহৰ সংখ্যা দিয়া আছে 5টা মাহ 5। গতিকে ওপৰৰ মানবোৰ যোগ কৰিলে আমি পাম 2900 আৰু তলত 5। এই 5ৰে 29ত 5 বাৰ, ইফালে হ'ল 40, 5ৰে 40ত 8 বাৰ আৰু 0। গতিকে আমি 2900 5ৰে হৰণ কৰি 580 পাওঁ। গতিকে আমি লিখিম গতিকে প্ৰতি মাহত তেওঁৰ গড় সঞ্চয় 580 টকা। এইটো হ'ব আমাৰ এনচাৰ। 8 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰাথমিক বিদ্যালয় এখনৰ শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ। এই তালিকাখনত প্ৰথমৰ পৰা 5ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে আৰু বিদ্যালয়খনৰ শ্ৰেণীৰ ছাত্ৰীৰ গড় সংখ্যা নিৰ্ণয় কৰিব লাগে 1 নম্বৰটো। আৰু 2 নম্বৰটো কি কৰিব লাগে দিছে প্ৰথম সাময়িকীৰ পিছত দ্বিতীয় আৰু 5ম শ্ৰেণীত ক্ৰমে 3জন আৰু 2জন। দ্বিতীয় আৰু 5ম শ্ৰেণীত 3জন আৰু 2জনকৈ নতুনকৈ নামভৰ্তি হয়। তেতিয়া নতুনকৈ নামভৰ্তি হোৱাৰ পিছত শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা নতুন গড় নিৰ্ণয় কৰিব দিছে। গতিকে আমি ডাইৰেক্ট লিখি দিওঁ বিদ্যালয়খনৰ শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ গড়
ওপৰত আমি লিখিম ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ সমষ্টি আৰু তোমালোকে ইয়াতে চোৱা শ্ৰেণী দিয়া আছে 5টা তলত লিখিম শ্ৰেণীৰ সংখ্যা Okay. 26, 32, 34. 26 plus 32 plus 34 plus 28 plus 30. 28 plus 30. আৰু তলত আছে 5টা শ্ৰেণী ইয়াতে তাৰমানে যিমানটা আছে সিমানে তলত লিখিব লাগে তোমাৰ শ্ৰেণীৰ সংখ্যা বুলি ইয়াতে লিখিম 5 গতিকে আমি ওপৰৰ মানকেইটা যোগ কৰি পাম 150 আৰু তলত আছে 5 গতিকে 5 এৰে 150 প্ৰথমতে 15 দিয়া 5 এৰে 15 তিনিবাৰ আৰু 30 গতিকে আমাৰ এইটো হ'ব গতিকে বিদ্যালয়খনৰ শ্ৰেণীসমূহ ছাত্ৰ ছাত্ৰীৰ ঘৰ 30 এইটো হ'ব না গৰাকী বুলি লিখি দিব পাৰা দুই নম্বৰ প্ৰশ্নটো কৈছে যে দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত নতুনকৈ 3জন আৰু 2জন ছাত্ৰ ছাত্ৰী আহে গতিকে সেইখিনি নতুনকৈ ছাত্ৰ ছাত্ৰী অহাৰ পিছত আমাৰ কিমান ছাত্ৰ ছাত্ৰী হ'ল সেইটো আমি লিখি দিওঁ দ্বিতীয় আৰু পঞ্চম ক্ৰমে 3জন আৰু 2জনকৈ নতুন ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰাৰ পিছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমে প্ৰথমতে দ্বিতীয় শ্ৰেণীত আছিল 32 এবাৰ 32 প্লাছ নতুনকৈ 3জন আহিল গতিকে হ'ব নতুনকৈ 3জন হ'লে হ'ব আমাৰ 35 আৰু পঞ্চম শ্ৰেণীত আছিল 30জন নতুনকৈ 2জন আহিল গতিকে আমাৰ পঞ্চম শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব 30 যোগ 2 32 জন এতেকে প্ৰথমৰ পৰা পঞ্চমলৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমে আমাৰ প্ৰথমতে আছিল 26 আছিল এবাৰ হ'ব আমাৰ 26 থাকিব দ্বিতীয় শ্ৰেণীত আমাৰ 32 আছিল আমাৰ নতুনকৈ আহিল গতিকে 35 পালোঁ তৃতীয় শ্ৰেণীত 34 চতুৰ্থ শ্ৰেণীত 28 আৰু পঞ্চম শ্ৰেণীত 30 আছিল এতিয়া আমাৰ 32 হৈ গ'ল গতিকে এতিয়া আমি লিখিম প্ৰশ্নত দিয়া মতে যে তেতিয়া বিদ্যালয়ৰ শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ নতুন গড় নিৰ্ণয় কৰা বুলি দিছে এতেকে ছাত্ৰ ছাত্ৰীৰ নতুন গড়
ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ সমষ্টি আৰু তলত হ'ল শ্ৰেণীৰ সংখ্যা একে নিচিনা। তুমি নতুনকৈ পোৱা মানকেইটা আমি লিখি দিম। 26 প্লাছ 35 প্লাছ 34 প্লাছ 28 প্লাছ 32 আৰু শ্ৰেণীৰ সংখ্যা সেম আছে। ওপৰৰ মানকেইটা আমি যোগ কৰিলে পাম 155, তলত 5, 5ৰে 15 তিনিবাৰ, 5ৰে 5 একবাৰ। গতিকে আমাৰ ছাত্ৰ-ছাত্ৰীৰ নতুন গড় হ'ব 31 গৰাকী। এইটো হ'ব মানে এনসাৰ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।